নমস্কাৰ, মই পবিত্ৰ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে শিক্ষাই কেনেকৈ আমাৰ সমাজ এখন পৰিৱৰ্তন কৰিব পাৰে তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আমি সাধাৰণতে সকলোৱে শিক্ষা বুলি ক'লে আমাৰ যি আনুষ্ঠানিক শিক্ষা আৰু ইয়াৰ উপৰিও এটা ভাল ফলাফল লাভ কৰা বা এটা ভাল ডিগ্ৰী থকা তাকে আমি সাধাৰণতে শিক্ষা বুলি ভাবোঁ। কিন্তু শিক্ষা বুলি ক'লে অকল আনুষ্ঠানিক শিক্ষা বা এটা ভাল ডিগ্ৰী থকা বা পৰীক্ষাত ফলাফল ভাল হোৱা, ভাল নম্বৰ পোৱা তাকে আমি শিক্ষা বুলি অকল নকওঁ। শিক্ষাৰ পৰিসৰ খুবেই বহল। কেতিয়াবা আমি দেখিবলৈ পাওঁ যে কিছুমান মানুহ শিক্ষিত হৈও জ্ঞানী নহয়। এতিয়া শিক্ষিত মানুহ আৰু জ্ঞানী মানুহৰ মাজত পাৰ্থক্য কি? সাধাৰণতে শিক্ষিত মানুহ বুলি ক'লে আমি সেইজন মানুহক বুজোঁ যিজন মানুহৰ এক আনুষ্ঠানিক শিক্ষা থাকে আৰু এটা প্ৰপাৰ তেওঁৰ ডিগ্ৰী থাকে। গতিকে সেই ব্যক্তিজনক আমি সাধাৰণতে শিক্ষিত ব্যক্তি বুলি কওঁ। কিন্তু জ্ঞানী ব্যক্তি বুলি ক'লে সাধাৰণতে শিক্ষিত হোৱাৰ উপৰিও জ্ঞানী বুলি ক'বলৈ হ'লে সেইজন ব্যক্তিক আমি জ্ঞানী বুলি ক'ম যিজন ব্যক্তিৰ আনুষ্ঠানিক শিক্ষা থকাৰ উপৰিও তেওঁৰ যি চিন্তা শক্তি আৰু ইয়াৰ উপৰিও ভাল বেয়া শুদ্ধ বিচাৰ কৰিব পৰা তেওঁৰ যি শক্তি, সেই শক্তিখিনি বা উচিত অনুচিত বিচাৰ কৰিব পৰা সেই শক্তিখিনি তেওঁৰ আছে। সেইকাৰণে তেওঁ সমাজত কেতিয়াও তেওঁ বেয়া কাম এটা নকৰে বা সামাজিক যিটো দায়বদ্ধতা সেইটো তেওঁ খুব ভালকৈ বুজি পায়। গতিকে এজন জ্ঞানী ব্যক্তি আৰু শিক্ষিত ব্যক্তিৰ মাজত পাৰ্থক্য এইটোৱেই, এজন ব্যক্তি শিক্ষিত হ'লে সেই উচিত অনুচিত ভাল বেয়া বা সামাজিক দায়বদ্ধতা তেওঁৰ যি কৰণীয় কাম সেইখিনি হয়তো বুজি নাপাবও পাৰে, কিন্তু এজন জ্ঞানী ব্যক্তিয়ে এই সকলোখিনি বস্তু কি হয় বুজি পায়। গতিকে আমি শিক্ষিত হোৱাৰ লগতে জ্ঞানী হোৱাৰো খুব প্ৰয়োজন আছে। আমি সাধাৰণতে দেখিবলৈ পাওঁ যে এজন প্ৰকৃত শিক্ষিত যি ব্যক্তি তেওঁলোকে অকল নিজৰ উন্নতিৰ কথা কেতিয়াও নাভাবে, নিজৰ উন্নতিৰ লগতে সমাজখনৰো উন্নতিৰ কথা ভাবে। গতিকে যিবিলাক প্ৰকৃত শিক্ষিত ব্যক্তি তেওঁলোকৰ সামাজিক দায়বদ্ধতা খুবেই বেছি। সামাজিক দায়বদ্ধতা থকাৰ বাবে তেওঁলোকে নিজৰ উন্নতি নহয় সমাজখনৰ উন্নতিৰ কথাও তেওঁলোকে একেলগতে বিচাৰ কৰে। গতিকে এনে যি শিক্ষিত ব্যক্তি তেওঁলোকৰ কৰ্মই কেতিয়াবা আমি দেখিবলৈ পাওঁ যে সমাজত এক প্ৰভাৱ সৃষ্টি কৰে। প্ৰভাৱ মানে এনেকুৱা এটা প্ৰভাৱ যে তেওঁলোকে সমাজখন পৰিৱৰ্তন কৰি কেনেকৈ এখন আমি নতুন সমাজ, শিক্ষিত সমাজ বা আধুনিক এখন সমাজ, যি আধুনিক সমাজত মানুহৰ চিন্তা শক্তি আধুনিক হ'ব। আধুনিক মানে আমি টেকন'লজিৰ কথা কোৱা নাই, ইয়াৰ লগতে আমাৰ মানসিক যিটো চিন্তাধাৰা সেই চিন্তাধাৰাৰ বিকাশ হোৱাটোৰ কথাই কৈছোঁ। গতিকে আমি কেনেকৈ মানসিক চিন্তাধাৰাটো বিকাশ কৰি আমি এখন আধুনিক চিন্তাধাৰাৰে বা আমাৰ চিন্তা শক্তি বৃদ্ধি কৰি আমি এখন সুন্দৰ সমাজ কেনেকৈ গঢ়ি তুলিব পাৰোঁ তাৰ ওপৰত প্ৰকৃত শিক্ষিত ব্যক্তিয়ে সদায় গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও আমি দেখিবলৈ পাওঁ যে যেতিয়া মানুহ শিক্ষিত হয় তেতিয়া সমাজত থকা যি অন্ধবিশ্বাস বা কুসংস্কাৰ এই ধৰণৰ যিবিলাক মানুহৰ বিচাৰ সেই বিচাৰবিলাক লাহে লাহে নাইকিয়া হয় আৰু সমাজখন সৰ্বাংগ সুন্দৰ হ'বলৈ ধৰে। ইয়াৰ উপৰিও মানুহৰ মাজত থকা যি মিলা প্ৰীতি, মানুহে মানুহক হিংসা কৰা বা মানুহে মানুহৰ বেয়াটো ভবা, মানুহে মানুহৰ শত্ৰু হোৱা, এই বস্তুবিলাক মানুহ যেতিয়া শিক্ষিত হয় লাহে লাহে সমাজৰ পৰা কমি আহে আৰু তেতিয়া সমাজখন শৃংখলাবদ্ধ হয় আৰু ইয়াৰ লগতে মানুহৰ মাজত যিটো মিলা প্ৰীতি সেই মিলা প্ৰীতিটোৰ বৃদ্ধি হয়। সেয়েহে এজন মানুহ শিক্ষিত হোৱাটো খুবেই প্ৰয়োজন। গতিকে শিক্ষাৰ প্ৰসাৰ আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো আমাৰ কাৰণে খুবেই এটা প্ৰয়োজনীয় বিষয়। সেইটো কাৰণে প্ৰত্যেক পেৰেণ্টছক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এটাই অনুৰোধ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক যাতে প্ৰকৃত শিক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও সমাজখনত যি নৈতিক শিক্ষাৰ প্ৰয়োজন আছে সেই নৈতিক শিক্ষাও যাতে ঘৰখনৰ পৰা তেওঁলোকে যিমান পাৰে সিমান যাতে দিবৰ কাৰণে চেষ্টা কৰে, তাৰ ওপৰত গুৰুত্ব ৰখাটো খুবেই প্ৰয়োজন। কাৰণ এতিয়া বৰ্তমান প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছোঁ আজিকালি কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ মানে সেই নৈতিক শিক্ষাটোৰ একেবাৰে অভাৱ। হয়তো ঘৰুৱা প্ৰভাৱ ঘৰুৱা যিটো পৰিৱেশ পাব লাগে হয়তো সেই পৰিৱেশটো তেওঁলোকে ভালকৈ পোৱা নাই বা তেওঁলোকে সেই ঘৰুৱা পৰিৱেশত তেওঁলোকৰ হয়তো পেৰেণ্টছে মাক দেউতাকে সেই শিক্ষাখিনি দিয়া নাই, যাৰ কাৰণে বৰ্তমান আগৰ নিচিনা যি আগৰ ধৰি লওক আজিৰ পৰা 20 বছৰ আগৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যেনেকুৱা মনোভাৱ আছিল, কিন্তু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মনোভাৱবিলাক কিছু পৰিমাণে চেঞ্জ হৈছে। সকলো ছাত্ৰ ছাত্ৰী নহয়, কিছু সংখ্যক ছাত্ৰ ছাত্ৰী। সেইটো কাৰণে আমি দেখিবলৈ পাওঁ বহুত সময়ত আজিকালি ছাত্ৰ ছাত্ৰী কি কৰে, শিক্ষকক কেনেকৈ সন্মান কৰিব লাগে সেই বস্তুটো নাজানে বা ইয়াৰ উপৰি জ্যেষ্ঠজনক আমি কেনেকৈ সন্মান কৰিব লাগে সেই বস্তুটো তেওঁলোকে নাজানে। গতিকে এনে পৰিঘটনাবিলাক যদি চলি থাকে তেতিয়াহ'লে আমাৰ সমাজত যিটো আমাৰ শান্তি সেই শান্তি নাইকিয়া হ'ব, মানুহৰ মাজত যি মিলা প্ৰীতি সেইটো নাইকিয়া হ'ব, সামাজিক শৃংখলাবোধটো নাইকিয়া হ'ব। গতিকে আমি শিক্ষিত হোৱাৰ লগতে নৈতিক শিক্ষাৰ ওপৰতো গুৰুত্ব দিব লাগিব আৰু শিক্ষিত হোৱাটো খুবেই প্ৰয়োজন আছে। ধন্যবাদ।